उदालगुरि जिल्लानि सिङाव थानाय मोदैबारि काउन्सिल बियाबनि भकतपारायाव बिजेपिनि हाबाफारि मोदैबारियाव बिजेपिनि आफादारि आरो हाबनाय मेल गुबैयै भकतपारायाव बानजायनाय हाबाफारियाव सा 300सो बर' सुबुंफोरा बिजेपियाव हाबदों। बे मेलाव रायजोनि बुंथिगिरि सिपाझार बियाबनि एमएलए आरो मोदैबारिनि परमानन्द राजबंशी बिटिसिनि मावफुं सोद्रोमा आरो मोदैबारि बियाबनि एमसिएलए दिगन्त बरुवा मण्डलनि आफादगिरि नवराज बरुवा आरो दोलोनि मावथिफोरा बाहागो लादोंमोन। समग्र बिटिआर এতিয়া নিৰ্বাচনমুখী এটা পৰিৱেশ আৰু গোটেই বিটিআৰত উদালগুৰি জিলাৰ পৰা আৰম্ভ কৰি শ্ৰীৰামপুৰলৈকে সৰ্বত্ৰে ভাৰতীয় জনতা পাৰ্টিয়ে সাংগঠনিক কাম-কাজ তীব্ৰ কৰি তুলিছে। বিটিআৰ নিৰ্বাচনত আমি আটাইকেইটা আসনতে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ইতিমধ্যে আমাৰ সভাপতি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু তাৰে অংশ হিচাপে আজি আমি উদালগুৰি জিলাৰ মোদৈবাৰী সংসদীয় পৰিষদীয় সমষ্টি ভকতপাৰা অঞ্চলত আছো আৰু ভকতপাৰা অঞ্চলত বিপিএফ আৰু অন্যান্য দলৰ যিসকল লোক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰকাশ কৰি আজি আমাৰ দলত যোগদান কৰিছে। প্ৰায় 2 শতাধিক লোকে বিশেষকৈ গাৰো সম্প্ৰদায়ৰ লোকে আজি আমাৰ দলত যোগদান কৰিছে। ভিচিডিচিৰ লগত জড়িত লোক বিভিন্ন ছাত্ৰ সংগঠনৰ লগত জড়িত লোকে যোগদান কৰিছে। ই অত্যন্ত শুভ সংকেত আৰু এই শুভ সংকেতটো বিটিআৰৰ উন্নয়নৰ পক্ষত আছে আৰু বিটিআৰৰ উন্নয়নৰ পক্ষত এবাৰ ৰাইজে ভোট দিব, শান্তি সমৃদ্ধিৰ কাৰণে ভোট দিব আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিও এবাৰ ৰাইজৰ পক্ষত ৰাইজৰ লগত থাকে বিটিআৰৰ পক্ষত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে। এই গাৰো সম্প্ৰদায়ৰ আমাৰ ভাই ভনীসকলক ইয়াৰ আগৰ যিটো আমাৰ নিৰ্বাচন সেই নিৰ্বাচনত আমাৰ সৈতে অৰ্থাৎ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সংযোগ কৰা দিয়াৰ যিটো ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থাটো হোৱা নাছিল। ইয়াৰ এটা অন্যতম কাৰণ হৈছিল কি যে সেই সময়ৰ এটি ৰাজনৈতিক দলে তেওঁলোকে মানে গোটেই মানুহখিনিক এটা বিভ্ৰান্ত কৰি বিজেপি সম্পৰ্কে এটা ভুল ধাৰণা দিছিলে। তথাপিও বিজেপি আহিছিলে। আমাৰ একমাত্ৰ আমাৰ উপাধ্যক্ষ ডাঙৰীয়া আপোনালোকে জানেই যে তেখেতো আহিছিল, আমাৰ গাৰো সম্প্ৰদায়ৰ মানুহজনো ইয়াতে আহিছিলে। তথাপিতো আমি যি ধৰণে ইয়াত মানে সঁহাৰি পাব লাগিছিল আমি পোৱা নাছিলোঁ। কিন্তু এইবাৰ এটা অভূতপূৰ্ব এটা ঘটনা ঘটিল। এইবুলি ইয়াৰ পৰাই এটা যোগাযোগৰ ব্যৱস্থা এটা কৰিলে আৰু আমাৰো কৰ্মকৰ্তাসকলে ইয়াত আহি এটা অতি সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিলে আৰু এই পৰিৱেশটোৱে আমাৰ এই অঞ্চলৰ গাৰো আৰু অন্যান্য যিখিনি আমাৰ সংখ্যালঘু সম্প্ৰদায় বা অন্যান্য যিখিনি বড়ো সম্প্ৰদায়ৰ মানুহখিনিক এটা নতুন ধৰণে এটা জনজাগৰণৰ সৃষ্টি কৰিলে আৰু এই জনজাগৰণটো নিঃসন্দেহে আমাৰ উন্নয়নৰ পক্ষে আৰু উন্নয়নত আৰু লগতে মানুহখিনিয়ে নিৰাপত্তা ভৱিষ্যত নিৰাপত্তাটো এইটোৱেই যে আমাৰ যিখিনি নেকি অধিকাৰ আমাৰ ভাষাৰ অধিকাৰ, মাটিৰ অধিকাৰ বা অন্যান্য যিখিনি আমাৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰখিনি দিব পৰা একমাত্ৰ এটাই মাথোন আমাৰ ৰাজনৈতিক শক্তি আছে, এইটো নামেই হৈছে বিজেপি। গতিকে বিজেপিৰ প্ৰতি মানুহৰ এটা ধাৰণা আৰু এটা বিশ্বাস আহি পৰিছে আৰু সেই বিশ্বাসৰ ফলস্বৰূপে আজি এইখন সভা অভূতপূৰ্বভাৱে সফল হোৱা বুলি মই ঘোষণা কৰিছোঁ।